আৰু মায়াতে আবদ্ধ চৰাচৰ জগতত চাৰিমুঠি জীৱই নিতৌ আমাকে কেন্দ্ৰ কৰি অবিৰাম গতি কৰিব লাগিছে। যি যেনে কৰ্ম কৰে আমি তাকে তেনে ফলের ভোগ কৰাও, কারণ আমি হইছো জগৎ কর্তা। আমি দুষ্টকে দমন আৰু সাধু পালন কৰিবৰ বাবে যুগে যুগে হওঁ অৱতাৰ। এবার এজন ভক্তক ভক্তি পৰীক্ষাৰ বাবে আমি অৱন্তী ৰাজ্যলৈ কৰিম গমন। অৱন্তী ৰাজ্য ৰজা দুমক্ষেন আমাৰে মহাভক্ত। তেওঁৰ ভক্তি পৰীক্ষা আমি জগততে কৰিম সান্নিধ্য। কৃষ্ণ হরি হে প্রভু কমলালোচন, এই নিশ্চিত নারদর প্রণিপাত করিবা গ্রহণ। তথাস্তু। ওঠা দেবরক্ষী, দোস্তময় তোমার ভক্তি। দেবরক্ষী প্রভু, এবার এজনে মহান ভক্তরে ভক্তি পরীক্ষার বাবে
তোমাৰে হৈছে অতিকে প্ৰয়োজন। নারায়ণ দেৱৰক্ষী, প্রভু তুমি মোক কৰিবানে সহায়? প্রভু কোন সেই মহাভাগ্যবান পুরুষ যার ভক্তি পরীক্ষার দ্বারা এই জগতত পুনর ধর্মর হব প্রতিষ্ঠা। দেৱৰক্ষী, প্রভু আছে এজন মোৰ পৰম ভক্ত। ও নারায়ণ প্রভু দেৱৰক্ষী, অৱন্তী ৰাজ্য ৰজা দুমক্ষেনৰ আমি কৰিমি শক্তি পৰীক্ষা। নারায়ণ না প্রভু অবন্তিরাস দুর্মন্ত খেন দেখুন আপনার পরম ভক্ত তেনেস্থলত তেহরেই ভক্তি পরীক্ষা একোকেই নুবুঝিলো প্রভু। শুনা দেৱৰক্ষী, প্রভু অৱন্তী ৰাজ্যৰ ৰজা দুমক্ষেনক ৰাজসিংহাসনৰ পৰা বিবেচিত কৰায়। নারায়ণ অশ্বপতি কন্যাৰ সাবিত্ৰীৰ লগতে দুমক্ষেনৰ পুত্ৰ সত্যবানৰে বিবাহ পাকত আবদ্ধ কৰাই আমি অশেষ কষ্ট ভোগ কৰাব। নারায়ণ এই কাৰ্যত তোমাৰে অতিকে হ'ব প্ৰয়োজন। বাৰু প্রভু কওকচোন কিনো ধরে অবন্তিরাস দুর্মন্ত খেনর ভক্তি পরীক্ষা আৰু আৰু সাবিত্ৰীৰ ক্ষতিত্ব গুণৰ মহিমা এই জগতত কৰিব প্ৰকাশ। দেৱৰক্ষী, প্রভু অৱন্তীৰাজ দুৰ্মক্ষেনৰে পুত্ৰ পত্নীৰ সহিতে আমি ৰাজ্যৰে সকলো ধন ত্যাগ কৰাই বনবাসত পঠাই অশ্বপতি কন্যাৰে লগত সত্যবানৰ বিবাহ পাকতে আবদ্ধ কৰাব লাগে। নারায়ণ আৰু আৰু দুৰ্মক্ষেনে বনে বনে ঘূৰিব লাগে। প্রভু এই সকলোবিলাকে তোমাৰ দ্বাৰাই হ'ব। নারায়ণ ভাল প্রভু দেৱৰক্ষী, পুনঃসবার তজু শরণত জনাই প্রণিপাত এই দেখে এবে মাগি সুবিধা। ঈশ্বর পরম ব্রহ্ম পরম ধাম পবিত্র পরম ভবনা পবিত্র পরম ভবনা পবিত্র পরম ভবনা এই বৈকুণ্ঠ ভবনে এ দেখিল এ নয়নে এ প্রভু ভগবন্ত হরি এ প্রভুরা তুলস রণতে এ হুনর পূর্বাজে এ রুনুজু নুজুনু করি এ রুনুজু নুজুনু এ করি। নারায়ণ নারায়ণ এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু করণ জানিয়া লইলু করণ
মরা এরা মরা নারায়ণ নারায়ণ নাম মই জানাবে নিজ কর্তব্যতে সমগ্র করে মহারি আবত সভা মাঝে দুই মতে রাই আরে আনন্দিত মনে সনে হরি গুণ গাই আনন্দিত মনে সনে হরি গুণ গাই আরে এহি মতে পাইলা গোয়া সভার ভিতর আরে রাম হরি বোলা হবে সামাজিক নর রাম হরি বোলা হবে সামাজিক নর মহামান্য মন্ত্ৰীবৰ মহারাজ আছেনে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ কিম্বা মোৰ শাসন ব্যৱস্থাত কৰিছে নেকি কোনোবাই বিদ্ৰোহ আচৰণ দিয়া মোক ৰাজ্যৰ সঠিক সংবাদ মহারাজ অবন্তীর সকল প্রজাই শান্তিরে কৰিছে বা কোনেও কৰা নাই বিদ্ৰোহ আচৰণ তাৰ বাবে আপুনি চিন্তা নকৰিব মহাৰাজ সন্তোষিত হল শুনি বক্তব্য তোমাৰ মহাৰাজ তথাপিতো মন্ত্ৰীবৰ মহাৰাজ সংশয় মোৰ লাগিছে মনত অচিৰতেই ঘটিব যেন ৰাজ্যতে ঘোৰ অঘটন ৰাজ্যৰ সকলো গৌৰৱ হেৰাই যাব যেন কালৰ অনন্ত সুত মহাৰাজ এনেবোৰ অনৰ্থক চিন্তা কৰি অন্তৰত আঘাত নিদিব আপুনি মন্ত্ৰীবৰ আপোনাৰ সহায়ৰ বাবে আছো মই আৰু আছে মহাপৰাক্ৰমী সেনাপতি উগ্ৰসেন আৰু প্ৰমত্তসেন তাৰ বাবে চিন্তাৰ নেদেখো কাৰণ তাতেইতো চিন্তা কাৰণ মন্ত্ৰীবৰ মহাৰাজ আজি কিছুদিনৰ পৰা সেনাপতি উগ্ৰসেনক এই ৰাজ্যৰ প্ৰতি উদাসীন হোৱা মোৰ দৃষ্টিগোচৰ হৈছে মহাৰাজ যি উগ্ৰসেনৰ
দুবাহুৰ শক্তিৰ বলতে আজি মই অৱন্তীৰ ৰজা হিচাপে গৌৰৱান্বিত। সেই উগ্ৰসেনৰে যদি এই ৰাজ্যৰ প্ৰতি এনে অৱহেলা হয় তেন্তে ৰাজকাৰ্য সুস্থিৰে চলিব কেনেকৈ? মহাৰাজ পুত্ৰবধে পালন কৰা উগ্ৰসেনে যদি ভাতৃ প্ৰমত্তসেনৰ লগ লাগি এই ৰাজ্যৰ বিদ্ৰোহৰ সূচনা কৰে তেন্তে সেই বিদ্ৰোহ মই কেনেকৈ দমন কৰিম? তুমিতো জানাই মন্ত্ৰী, পৰৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিব পাৰি, কিন্তু গৃহকণ্ডল দমন কৰাটো ইমান সহজ নহয় মন্ত্ৰীবৰ, ইমান সহজ নহয়। মহাৰাজ তেনে চিন্তা আপুনি নানিব সমনি। এই উগ্ৰসেনে এনে ভুল নকৰে কদাপি। ভগৱানে নিশ্চয় আমাক কৰিব সহায়। তোমাৰ বাক্যই যেন সত্য হয়। মহাৰাজ ময়ো দিনে নিশাই ভগৱানৰ ওচৰত তাকে কৰিছো প্ৰাৰ্থনা। বাৰু মন্ত্ৰীবৰ, মহাৰাজ অৱন্তীৰ প্ৰজাবৃন্দৰ মংগলৰ বাবে মংগল কামনা কৰি আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলক মহাৰাজ। আরে প্রবেশ ভার মাঝে উগ্র খেল বীর আরে সঙ্গে চলে তার ভাতৃ গহীর গভীর আরে হেন জানি লোকে এরি দাদা, যে উগ্ৰসেনৰ দুবাহুৰ শক্তি এই অৱন্তী ৰাজ্য আজি হৈছে নিষ্কন্ত। যে প্ৰমত্তসেনৰ ৰাজভক্তিৰ প্ৰভাৱত আজি প্ৰজন্ত ৰাজ্যত বিদ্ৰোহৰ ৰক্তি শিখা প্ৰজ্বলিত হোৱা নাই। ইমানৰ পিছতো এইখন ৰাজ্যত আজি ৰজা হ'ব লাগিছিল কোন? দাদা তুমি ৰহিছে কোন? দুই মঠেন আমি দিনেই দেখিছোঁ শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ মংগল চিন্তা কৰি আহিছো। আৰু এইখন দেশৰ স্বাৰ্থপৰতাকেই তুম্মতখেনে পুত্ৰ ভাৰ্য সমন্বিতে ৰাজকাৰেগত বহি ৰাজভোগ ৰাজসূৰ্যতে মতলীয়া হৈ পৰিছে। নাই সহ্য কৰি থাকিব নোৱাৰো। গতিকে ভাই দাদা, যে মই এক মনত সিদ্ধান্ত কৰিছো গ্ৰহণ। দাদা তুমি অৱন্তী ৰাজনৰ বিৰুদ্ধে যেই সিদ্ধান্তই গ্ৰহণ নকৰা কিয় তাতেই প্ৰমত্তসেনৰ থাকিব পূৰ্ণ সমৰ্থন। এনে এটি শুভক্ষণৰ বাবে মই বহুদিন অধীৰ অপেক্ষা কৰি আহিছো। আঠু তুমি ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ বাবে মোৰ হৃদয়ৰ দাবনলো মই ব্যক্ত কৰিব পৰা নাছিলো, কিন্তু আজি শুভক্ষণ মিলিছে যেতিয়া
শুনা যাদৱৰ অন্তৰৰ কুপুত বেদনা, প্ৰবঞ্চনা, ক্ষেত্ৰত অৱন্তীৰাজে আমাক পদে পদে কৰে প্ৰবঞ্চনা। নিজৰ জীৱন আমি শত্ৰুৰ হাতত বিপন্ন কৰি ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি যাম, আৰু এই দেশৰ স্বাৰ্থপৰ ৰজা দুম্বতখনে ৰাজসিংহাসন অধিকাৰ কৰিব, আৰু আমি তাৰে আজ্ঞাবাহীভিত্ৰ হৈ জীৱন কটাব লাগিব। নাই দাদা, এই কথা আৰু মোৰ সহ্য নহয়। আজ্ঞা দিয়া মোক, মুহূৰ্ত দেখাই পাখণ্ড দুম্বতখনক ৰাজসিংহাসনৰ পৰা আঁতৰি আনি তাক শিৰচ্ছেদ কৰি এই বিশাল অৱন্তী ৰাজ্যৰ ৰাজসিংহাসন মই গতাও তোমাক। শান্ত হবাই, দাদা উত্তেজিত নহবা। উত্তেজনাৰ বশৱৰ্তী হৈ কোনো কাৰ্য কৰিলে সম্পাদন সেই কেতিয়াও ফলৱৰ্তী নহয় কদাপি। গতিকে ভাই, দাদা এই ক্ষেত্ৰত আমি অতি ধীৰে সুস্থিৰে আগবাঢ়িব লাগিব। শুনা ভাই মোৰ সিদ্ধান্তৰ কথা। ব্যক্ত কৰা দাদা। প্ৰথমতে ৰাজমন্ত্ৰী উপকৰ্ণ, ৰাজমন্ত্ৰী মন্ত্ৰী উপকৰ্ণক ৰাজ্যৰ লালসা দেখুৱাই এই বিদ্ৰোহৰ পাতনি মেলিব লাগিব, আৰু মন্ত্ৰীৰ সহায়ত পত্নী পুত্ৰ সমন্বিত ৰজাক চিৰবন্দী কৰাব লাগিব অন্ধ কাৰাগাৰত। তাৰ পাছত অন্যায় ভাৱেৰে হলেও মন্ত্ৰীক হত্যা কৰি হস্তগত কৰিব লাগিব এই অৱন্তীৰ ৰাজসিংহাসন। দাদা বিলম্ব নকৰি মাতি অনা মন্ত্ৰী ডাঙৰীয়াকে গুপ্ত স্থানলৈ। ভাল দাদা, কিন্তু দাদা মন্ত্ৰী ডাঙৰীয়া যদি আমাৰ এই গুপ্ত ষড়যন্ত্ৰত একমত নহয়, যদি তেওঁ আমাৰ এই ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত ব্যক্ত কৰে, তেতিয়া এই তিক্ত কিৰতক শিৰচ্ছেদ কৰি বিদায় দিম তাক মই এই পৃথিৱীৰ পৰা। দাদা বিলম্ব নকৰি মাতি অনা মন্ত্ৰী ডাঙৰীয়াকে গুপ্ত স্থানলৈ। ভাল দাদা। এইবাৰ তই হবি সাৱধান। তাহতৰ শিকলি পিন্ধি মই বহুদিন হত্যা কৰি থাকিলো, আৰু নহয় এইবাৰ তাহতৰ শিকলি ছিঙি নিশ্চিত সিংহই গৰজি উঠিছে। পিতাৰী উত্তপ্ত শুনিতেৰে দুয়ো হাত মই কৰিম ৰঞ্জিত। উগ্ৰসেন মন্ত্ৰী ডাঙৰীয়া, আহক মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বাবে মই স্থানত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো। সেনাপতি, কিবা হেতু মতালাব ৰাজ্যত এনে কি ঘটিল অথন্তৰ, যাৰ বাবে মন্ত্ৰীক অকস্মাতে হল প্ৰয়োজন? প্ৰয়োজন আছে মন্ত্ৰী ডাঙৰীয়া, প্ৰয়োজন আছে, আৰু সেইবাবেইতো আপোনাকে গুপ্ত স্থানলৈ আমন্ত্ৰণ কৰিলো। শুনক মন্ত্ৰী ডাঙৰীয়া, আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। বিদ্ৰোহ কৰিব খুজিছা? বিদ্ৰোহ কৰিব খুজিছো। আজি বহুদিনৰ পৰা মোৰ অন্তৰত উমি জ্বলি থকা বিদ্ৰোহৰ অগ্নিশিখা আজি দপকৈ জ্বলিব লাগিছে। মন্ত্ৰী ডাঙৰীয়া, আপুনি যদি আমাক এই ক্ষেত্ৰত অলপ সহায় কৰে, তেন্তে অৱন্তীৰ অৰ্ধাংশ আপোনাক প্ৰদান কৰা হ'ব। মইনো কেনেকৈ এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশ গৰাকী হ'ব পাৰিম? সেনাপতি, প্ৰকৃততে তুমি কি ক'ব বিচাৰিছা? মুক্তভাৱে ব্যক্ত কৰা। চাওক মন্ত্ৰী ডাঙৰীয়া, আমাৰ সকলো আছে, শক্তি আছে, সামৰ্থ্য আছে,
আৰু কৌট কৌশল উদ্ভাৱন কৰিব পৰা একোটা মস্তিষ্কও আছে আছে কিন্তু মন্ত্ৰী ডাঙৰীয়া আজি যেন আমাৰ হাতত এই সকলোবোৰ থাকিও একোৱেই নাই সেইবাবে আমি ৰাজ্যত বিদ্ৰোহৰ সূচনা কৰি ৰজা দুম্মত সেনক ক্ষমতাচ্যুত কৰি অৱন্তীৰ ৰাজ সিংহাসন হস্তগত কৰিব খুজিছো আৰু তাৰ বাবে লাগে আমাক একতা আৰু দৃঢ়তা যাওক মন্ত্ৰী ডাঙৰীয়া, আপুনি মই আৰু মোৰ ভাতৃ প্ৰমত্তখেনে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি শত্ৰুৰ লগত সংগ্ৰাম কৰি কৰি এই দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিছো। সুৰক্ষিত কৰিছো আমি ৰাজ পৰিয়ালৰ ৰাজমৰ্যাদা ইমানৰ পিছতো এইখন ৰাজ্য স্বাৰ্থপৰ ৰজাকে দুম্মতখেনে পুত্ৰ ভাৰ্যা সমন্বিতে ৰাজকাৰেঙত বহি ৰাজসুখ ৰাজসজ্জাত মতলীয়া হৈ আপোনজনকো পাহৰি পেলাইছে। আৰু এই অন্যায়ৰ মন্ত্ৰী ডাঙৰীয়া এই অন্যায়ৰ প্ৰতিশোধ ল'বৰ বাবে পত্নী পুত্ৰ সমন্বিতে ৰজাক আমি চিৰবন্দী কৰিব খুজিছো। চিৰবন্দী কৰিব খুজিছা? বন্দিত্বই কিয় প্ৰয়োজন সাপেক্ষে সিহঁতক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম। আৰু তাৰ পাছত এই বিশাল অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব আপুনি। আৰু বাকী অংশ এই উগ্ৰসেনৰ আৰু মোৰ ভাই প্ৰমত্তসেন হ'ব এই দুই ৰাজ্যৰ প্ৰধান সেনাপতি। কওক মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মতামত কি? কওক কওক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত কি? মতামত মন্ত্ৰী ডাঙৰীয়া কওক কওক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত কি? মতামত কওক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত কি? মতামত মতামতৰ আৱশ্যক নাই। গতিকে এই কাৰ্য আমি সমাপন কৰিব লাগে। ময়ো লক্ষ্য কৰি আছো আজি কিছুদিনৰ পৰা অৱন্তী ৰাজে মোৰ মন্ত্ৰণ গ্ৰহণ নকৰা হৈছে। বাৰু সেনাপতি, মন্ত্ৰী ডাঙৰীয়া আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য কি? ৰক মন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে পত্নী পুত্ৰ সমন্বিতে ৰজাক বন্দী কৰা। ৰজাক বন্দী কৰাটো কেনেকৈ সম্ভৱ? অসম্ভৱকো সম্ভৱ কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া। শুনক মন্ত্ৰী ডাঙৰীয়া, আজি নিশাই ৰজা দুম্মত সেনৰ শয়ন কক্ষত প্ৰৱেশ কৰি নিদ্ৰিত অৱস্থাত ৰজাক মই বন্দী কৰিম। হয় প্ৰমত্ত, দাদা তুমি আৰক্ষী হৈ সকলোবোৰৰ সতৰ্ক দৃষ্টি ৰাখিবা যাতে এই কথাৰ কোনেও সম্ভেদ নাপায়। আৰু যদি কোনোবাই সম্ভেদ পায় তেন্তে ৰজাৰ দৃষ্টিগোচৰ হোৱাৰ আগতেই তাক হত্যা কৰিবা। ভাল দাদা মন্ত্ৰী ডাঙৰীয়া, ৰাণী আৰু সত্যমানক বন্দী কৰাৰ দায়িত্ব কিন্তু আপোনাৰ। গতিকে যাওক, অতি সাৱধানে কৰ্তব্যৰ হওক অগ্ৰসৰ। ভাল সেনাপতি, মই মোৰ কাৰ্য কৰিবই আৰম্ভ। কিন্তু সেনাপতি, মন্ত্ৰী ডাঙৰীয়া, অৰ্ধাংশ কিন্তু মোৰ। অৱশ্যে দাদা অৰ্ধ ৰাজ্য অৰ্ধৰাজ্য আজি তোক নিদ্ৰিত অৱস্থাত বন্দী কৰি এনে শাস্তি কৰিম প্ৰদান, যেই শাস্তিৰ নাম শুনিলে বনৰ পশু পক্ষীয়েও চকুলো টুকিব। তোক এনে শাস্তি কৰিম প্ৰদান, যে শাস্তিৰ নাম শুনিলে মাতৃৰ গৰ্ভত থকা সন্তানৰ গাৰ নোম শিয়ৰি উঠিব। ইমানৰ পাছতো কিন্তু এই প্ৰমত্তসেন ক্ষান্ত নাথাকে দাদা। তাৰ ভাৰ্য পুত্ৰ আত্মীয় স্বজনৰ ওপৰত এনে অত্যাচাৰ, এনে উৎপীড়ন চলাম, এই শাস্তি দেখি
এই উগ্ৰসেন আৰু প্ৰমত্তসেনৰ নাম শুনিলেই সকলোবোৰ থৰা থৰে হ'ব কম্পমান। প্ৰতিশোধ ভীষণ প্ৰতিশোধ। কৃষ্ণ হৰি ভিতর রে রামা লোকে ডাকে বোলা নিরন্তর আরে এই মায়াময় সংসাৰত শ্ৰীহৰিক চৰণ সেৱা কৰাই আমাৰ প্ৰধান কৰ্তব্য। ৱাই সেই শ্ৰীহৰি ক'ত থাকে? বাছা, এই জগতৰ চাৰিমুখী জীৱৰ সকলোৰে হৃদয়ত বিৰাজমান তেওঁ। ৱাই জীৱৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি কোৱা হয়? বাছা, এই জগতৰ চাৰিমুখী জীৱৰ ভিতৰত মানৱ সকলোকে শ্ৰেষ্ঠ বুলি কোৱা হয় বাছা। কিন্তু বাছা, কেতিয়াবা মানৱে কাম, ক্ৰোধ, লোভ মোহৰ বশৱৰ্তী হৈ কিছুমান নিষ্কৰ্ম কৰিবলৈও কুণ্ঠাবোধ নকৰে। বাৰু বাছা, পিতাৰ মংগলৰ বাবে আমি দুয়োৱে এতিয়া শ্ৰীহৰিক আৰাধনা কৰোঁগৈ। ব'লা বাছা। ব'লক আই। ৰাজন ৰাজ সন্মানেৰে ৰাজ কাৰাগাৰত ৰাজভোগ কৰাগৈ। এৰি দে, প্ৰমত্ত, হাত এৰি দে।
হে প্রভু দয়াময়, তোমাক সকলোৱে দয়াময় বুলি কয়, করুণাময় বুলি কয়। যদি যদি প্রকৃততে তুমি দয়াময়ে হোৱা, তেন্তে এই জন্মথেনৰ প্ৰতি ইমান নিশ্চয় কিয় হলা প্ৰভু? যে জন্মথেনে কেৱল দিনে নিশাই তোমাৰ চৰণ বন্দনা কৰিছিল, এই জন্মথেনকে তেনে কষ্ট দিছা প্ৰভু, তেনে কষ্ট দিছা। হৃদয় রতন মোর বাসা সত্যবান, পিতা যার যার মুখমণ্ডলৰ উজ্জ্বলতায় চন্দ্ৰ উজ্জ্বলতাক ম্লান কৰিছিল, সেই বাসা সত্যবানে শয়ন কৰিছিল ৰাজ কাৰেঙৰ সোণৰ পালেঙত। এই বাসা সত্যবানৰ আজি এনেকুৱা অৱস্থা। উগ্ৰহেন নৰপিশাচ, উগ্ৰহেন, এবাৰ যদি এই কাৰাগাৰৰ পৰা মুক্তি পালোহেঁতেন, তোক বধ কৰি তোৰ মাংস শিয়াল কুকুৰক ভক্ষণ কৰালোহেঁতেন। কিন্তু বিতুষ্ট নিয়তি আজি এই জন্মথেনৰ এই কাৰাগাৰৰ পৰা ওলাই যোৱা কোনো পথেই নাই অ ৰাণী, কোনো পথেই নাই। মই বৰ অধৈৰ্য হৈ পৰিছো ৰাণী, মই বৰ অস্থিৰ হৈ পৰিছো। দয়া নাই ক্ষমা নাই ৰাণী উগ্ৰসেনৰ বাহান হৃদয় বিগছৰ বুলি সৰুতে উভালি পেলোৱাটোৱেই এই উগ্ৰসেনৰ প্ৰধান কৰ্তব্য। ৰাজন, এবাৰ সুধিছো তোমাক, মোৰ বশ্যতা স্বীকাৰ কৰিবানে নকৰা? জ্ঞানহীন নৰপশু অধম বৰ্বৰ, ৰাজন, তই মোক ৰাজন বুলি নকৰিবি সম্বোধন। মইতো ৰাজন নহওঁ কদাপি। যি জন্মথেনক দেখিলে তই দূৰৰ পৰাই মূৰ দুৱাই প্ৰণাম কৰিছিলি, তেনে সামান্য সেনাপতি হৈ মোক অপমান কৰিবলৈ লাজ লগা নাই? মই তোৰ বশ্যতা স্বীকাৰ কৰিব লাগে, মই তোৰ বশ্যতা স্বীকাৰ কৰিব লাগে। অসম্ভৱ। এবাৰ যদি এই কাৰাগাৰৰ পৰা মুক্তি পালোহেঁতেন, তেতিয়া কি কৰিলাহেঁতেন? মই তোৰ শিৰচ্ছেদ কৰিলোহেঁতেন।
নহয় মূৰ্খ এতিয়াও তোৰ দৰ্প শূন্য হোৱা নাই তোৰ দৰ্প শূন্য কৰিবৰ বাবে দৰ্পহাৰী ৰূপে এই ৰুদ্ৰসেন আজি হৰ্ষ কৰিছে অন্তেক অপেক্ষা কৰ মই ব্ৰহ্মদত্তকে দাদা খণ্ড কাৰাগাৰৰ পৰা বাহিৰ কৰি আনা ভাল দাদা আৰু শুনা নিষ্পত্তি আৰু পুত্ৰৰ সন্মুখতে দাম্ভিকৰ দুই চক্ষু উভালি আনি মোৰ হাতত অৰ্পণ কৰা ভাল দাদা এই তুমি আজি কাৰ্য কৰিব খুজিছা তোমাৰ চিৰপুত্ৰতাকে কেনেকৈ এনে শাস্তি দিবা সেনাপতি সেনাপতি মই তোমাক পাপো কৰিছো মহাৰাজক ক্ষমা কৰা মহাৰাজক এনে শাস্তি নিদিবা সেনাপতি মহাৰাজক এনে শাস্তি নিদিবা সেনাপতি বেটাক কিয় শাস্তি দিব বিচাৰিছে আমাৰ দোষ কি আমাক মুক্তি দিয়া সেনাপতি আমাক মুক্তি দিয়া মুক্তি মুক্তি মই অৱশ্যেই দিম চিৰ মুক্তি ৰাজন পুনৰবাৰ সুধিছো তোমাক মোৰ বশ্যতা স্বীকাৰ কৰিবা নে নকৰা মূৰ্খ তিল তিলকৈ শাস্তি ভোগ কৰি এই দেহা মই শেষ কৰি দিম তথাপিও তোৰ দৰে এটা পৰপদলে সংস্কাৰী সামান্য সেনাপতিৰ ওচৰত বশ্যতা স্বীকাৰ নকৰো এই মোৰ শেষ কথা ইমান অহংকাৰ নাই তোমাৰ দ্বাৰাই কাৰ্য নহয় দিয়া মুক্তিৰ দোষী নিজ হাতে দাম্ভিকৰ দুই চক্ষু মই ঘৰো বাহিৰ তুমি ৰাধে আৰু সত্য মানুহক আঁতৰাই নিয়া মহাৰাজক ক্ষমা কৰা মই তোমাৰ শৰণত ধৰিছো ৰাণী তুমি অযোগ্যজনৰ ওচৰত ক্ষমা ভিক্ষা নকৰিবা ই এটা স্বাৰ্থপৰ ই এটা পাখণ্ড ই এটা নৰপিশা অগ্ৰসেন এটা পাখণ্ড অগ্ৰসেন স্বাৰ্থপৰ অগ্ৰসেন এটা নৰপিশাচ উত্তৰ দৈ দেখা দেখা করব ঈশ্বর দিলা পুনৰবাৰ সুধিছো তোমাক মোৰ বশ্যতা স্বীকাৰ কৰিবা নে নকৰা মূৰ্খ মোক হত্যা কৰি পেলাই
তথাপিও মই তোৰ বশ্যতা স্বীকাৰ নকৰো। দাদা, এই বাসন্দৰ দেখিছো এতিয়াও অহংকাৰ চূৰ্ণই হোৱা নাই। আজ্ঞা দিয়া দাদা, মুহূৰ্ততে ইয়াক হত্যা কৰি পলোৱাও মোৰ মনৰ হেঁপাহ। কৰা প্ৰবন্ধ, কৰা তুমি উন্মাত্ৰ নাৰী সৰ্বদোষ পৰিশোধ কৰা, পৰিশোধ কৰা। শান্ত হ। দাদা, এই পাপাত্মাক এনে শাস্তি কৰিলে বিধান উচিত শাস্তি বিধান নহয় কদাপি। তাৰ পৰিৱৰ্তে ইহঁতক কোবাই কোবাই ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া। তুমি আমাকে কি শাস্তি দিব বিচাৰিছা? নামানো সত্যক লৈ পৰীক্ষালৈ যাম। কি কৰি আমাক কেনে শাস্তি নিদিবা সেনাপতি? আমাক কেনে শাস্তি নিদিবা সেনাপতি? কোন যাব বনবাসী হৈ? এইখন আমাৰ ৰাজ্য। কাৰ আদেশত আমি ৰাজ্য ত্যাগ কৰিব লাগে? আমি কিয় যাম বনবাসী হৈ? মুখ বন্ধ কৰ হেৰো উদন্ত বালক। চৌবালতিটোক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে? ৰাণী, কোনে কৰিলে তোমালোকৰ এনেকুৱা দশা? উখ ভগৱান, তোমাৰ কি যে অদ্ভুত লীলা। তুমি তোমাৰ ভক্তক কিয় এনে দশা কৰিলা? ৰাণী, দুখৰ কথা। ৰাণী, আমাক এই ৰাজ্যৰ পৰা বহিষ্কাৰ কৰি দিছে দেৱৰীকে। নাৰায়ণ। ৰাণী, আমাক ৰক্ষা কৰোতা কোনোৱেই নাই। ৰাণী, আমাক ৰক্ষা কৰক দেৱৰীকে, আমাক ৰক্ষা কৰক। দেৱৰীকে, প্ৰকৃততে যদি মই পিতাৰ পুত্ৰ হওঁ, তেন্তে উগ্ৰসেনৰ এই অত্যাচাৰৰ প্ৰতিশোধ এদিন নহয় এদিন লৈ হেৰিম। মাত্ৰ আপুনি আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰক। বেজাৰ নকৰিব ৰাজু। বাছা সত্যবান, তুমি পিতাৰ বন্ধন মুক্ত কৰি দিয়া। ব'লা, এতিয়া তোমালোকক মই লৈ যাওঁ এক নিৰাপদ স্থানলৈ। ৰাণী, মহাৰাজক ভালকৈ ধৰি। হে প্ৰভু, তুমি মহাৰাজ, ৰাণী আৰু বাছা সত্যবানক মংগল কৰিবা প্ৰভু, মংগল কৰিবা।
হেন আর হরি রাধে রাজা অতি নিরন্তরে নরে ডাকে বুলা জন কৃষ্ণ হরি ওয়ারে প্রভাত প্রবেশ করে মদ্র জন ওয়ারে সেনাপতি মহারাজ আসনে কুশলে মোর ৰাজ্যৰ প্ৰজাগণ কিংবা মোৰ শাসন ব্যৱস্থাত কৰিছে নেকি কোনোবাই বিদ্ৰোহ আচৰণ জনোৱা সেনাপতি মোক ৰাজ্যৰ সঠিক সমাচাৰ মহারাজ মদ্যর সকল প্রজাই সুখে সন্তোষেৰে জীৱন নিৰ্বাহ কৰিছে আপোনাৰ সুশাসনত সন্তোষিত প্ৰজাবৰ্গই আপোনাৰে গুণানুকীৰ্তন কৰিছে গতিকে মহাৰাজ নেদেখো কোনো মই চিন্তাৰ কাৰণ শুনি সুখী হলো ৰাজ্যৰ বাতৰি মহাৰাজ বাৰু কোৱাচোন সেনাপতি মহাৰাজ চন্দ্ৰকা অৰণ্যত তপ জপ কৰি থকা ঋষি মুনিসকলৰ ওপৰত কোনোবাই কৰিছে নেকি কিবা অত্যাচাৰ মহারাজ চন্দ্ৰকাৰ ঋষি মুনিসকলে শান্তিৰেই বাস কৰিছে ঋষি মুনিসকলৰ শান্তিময় জীৱনত কোনোবাই কৰে যদি কিবা অত্যাচাৰ তেন্তে মহাৰাজ তাহাঁতক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম আনন্দিত মই লোভিলো অতিকৈ মহাৰাজ সঁচাকৈ উপযুক্ত সেনাপতি তুমি এই মধ্য ৰাজ্যৰ বাৰু সেনাপতি মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হওক যাওঁ বোলা খন্তেক বিশ্ৰামৰ বাবে বলক হরি
ভদ্ৰৰ দিনী সতী জীৱনৰ সোণালী শৈশৱত ধেমালি কৰিবলৈও লগৰীয়াও নাই, মাতৃও নাই, ভাতৃও নাই। তথাপি মই ৰাজ কাৰেঙৰ মাজত থাকিয়েই পিতৃৰ অকৃত্ৰিম মৰম লোভী আজি মই সকলো পাহৰি আছো। নিৰঞ্জন অগতিৰ গতি এই সাবিত্ৰীৰ একমাত্ৰ উপাস্য তুমিহে। তুমি যেন মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা। পদ্ম নভিজাৰ প্ৰণাম এবাৰ নমো দিব্য এ পদ্ম মালা ধাৰী। কোনেও এনে সুললিত কণ্ঠত প্ৰত্যক্ষতে প্ৰাণ কৰি নাৰায়ণৰ গীত গাই ফুৰিছে। ইমান সুন্দৰ। মোৰ ফালেই আহিব ধৰিছে। বাৰু নমো